Hello everyone. আকৌ এবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰো ভিডিঅ'বোৰ চাই ভাল পাই আছে। আজি বনাবলৈ লৈছো এটা ঢোলবিৰি সেট। মল্ডেড ক্লেৰ দুটা পেকেটৰ পৰা সমান জোখত দুটা বল লৈ মিহলি কৰি এনেকৈ মই এইটো ঢোলৰ শেপত বনাই লৈছো। তাৰ পাছতে আধা শুকাওতে এআই পিনটো লগাই দিছো। ঢোলটো গোটেই বনাওতে গোটেইখিনি নুশুকাওতে এনেকৈ শেপটো দি গৈ থাকিব লাগে, নহ'লে এনেকৈ থৈ দিলে আধা ফালে চেপেটা হৈ থাকে। তো সেইকাৰণে আধা শুকাওতে এনেকৈ চাই থাকিব লাগে আৰু শেপবোৰ ধুনীয়াকৈ দি যাব লাগে। কিবা কাৰণত যদি আধা ফাল চেপেটা হৈ থাকে তেতিয়াহ'লে আকৌ এবাৰ ক্লেটো লৈ মিহলি কৰি এনেকৈ যিটো ফালে চেপেটা হৈছে সেইখিনিত লগাই দিলে ধুনীয়াকৈ শেপটো আহি যাব। এতিয়া এইখিনি শুকাই যোৱাৰ পাছতে কৰিছো আউটলাইনিঙৰ কামটো। এইখিনি বাৰে মই কৈয়ে থাকোঁ। যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাইছে তেওঁলোকে মোৰ আগৰ ভিডিঅ'ছবোৰ চাই ল'ব, তাত মোৰ গোটেইখিনি কোৱাই আছে। ঢোলটোৰ আউটলাইনিংটো কৰোঁতে কিন্তু আপোনালোকে পেঞ্চিলৰ সহায়ত এনেকৈ চিনবোৰ দি যাব, নহ'লে এই আঁচবোৰ নিমিলা হৈ যায়। যিমান পাৰে সিমান মিলাবৰ কাৰণে ট্ৰাই কৰিব। অৰিজিনেল ঢোলৰ নিচিনা নহয়েই বাৰু, তথাপিও সেইটোৰ লগত অলপ হ'লেও মিলাবলৈ ট্ৰাই কৰিব। মোৰো মিলা নাই, পাছত মই সেইখিনি কিবাকৈ এডজাষ্ট কৰিছোঁ। এতিয়া ভিডিঅ'টি সম্পূৰ্ণকৈ চাই যাওকচোন, গোটেইখিনি বুজি পাব। আমি যিহেতু ক'ৰবালৈ ওলাই গ'লে বা যিকোনো অকেজন থাকিলে নিজৰ কাপোৰযোৰৰ লগত মেচিং গহনা বিচাৰোঁ। সেয়েহে ঘৰতে যদি আমি অতি কম খৰচত যোগাৰ কৰি ল'ব পাৰোঁ, তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে, নহয় জানো? তো তাকেই ভাবি মই সহজ পদ্ধতিত কেনেকৈ বনাব পাৰি তাৰে এটা আইডিয়া লৈ ভিডিঅ'বোৰ বনাওঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। আৰু যিসকলে প্ৰেক্টিকেলি শিকিম বুলি ভাবিছে তেওঁলোকে মোক এটা কমেণ্ট কৰি দিব। মই অনলাইন ৱৰ্কশ্বপৰ কথা ভাবিছোঁ। আপোনালোকে যদি শিকিব বিচাৰে তেতিয়াহ'লে শিকিব পাৰিব। ভিডিঅ'টোৰ জৰিয়তে কৈ দিছোঁ ৱৰ্কশ্বপটো হ'ব চাংচাৰিত। যিসকলে চাংচাৰিৰ ওচৰৰ পাজৰৰ পৰা চাই আছে তেওঁলোকে মোক কণ্টেক্ট কৰিব পাৰে। যিসকল ইণ্টাৰেষ্টেড তেওঁলোকে এটা কমেণ্ট কৰি জনাব। এয়া মোৰ আউটলাইনিং এফালে শুকাই যোৱাৰ পাছতে আৰু এফালে লাইন কেইডাল মিলাই গৈ আছোঁ।
এয়া গোটেইবোৰতে আউটলাইনিং কৰি তাৰপাছতে ঢোলটোত কালাৰ দিছোঁ। ফাৰ্ষ্টতে গল্ডেন কালাৰ অলপ কৰি লৈছোঁ, তাৰ ওপৰত কালাৰটো দিছোঁ। এফালে কালাৰটো কৰি শুকোৱা হোৱাৰ পাছতে আকৌ আন চাইডে কৰিব লাগে। 15-20 মিনিট সময় শুকাব দি আকৌ আন চাইডে কালাৰটো কৰিব লাগিব। এইফালে ইয়েৰিংযোৰো এনেকৈ চেম পদ্ধতিত কৰি ল'লোঁ। তাৰপাছতে বলকেইটা যে বনাই থৈ দিছিলোঁ সেইকেইটা এটা এটা থাকত এনেকৈ কালাৰ শুকোৱা হোৱাৰ পাছত আৰু এটা থাকত কৰিব লাগে। এনেকৈ গোটেইখিনি কৰি যাব লাগে। স্লিক মেটালিক গ্লেমৰ এই গল্ডেন কালাৰটো লৈ আকৌ এবাৰ আউটলাইনিঙৰ ওপৰে ওপৰে আউটলাইনিংটো গল্ডেন কালাৰ দি কৰি দিছোঁ। এতিয়া মণিবোৰ সমান সমানকৈ গুঠি টাৰ্চেলটো ইয়াতে গাঁঠি দিব লাগিব। টাৰ্চেলটো গুঠোঁতে ফাৰ্ষ্টতে এই মণিবোৰৰ তাঁৰবোৰ অলপ মেৰুৱাই ল'ব। তাৰপাছতে টাৰ্চেলটোত গাঁঠি দিব। 2-3টা গাঁঠি লৈ আকৌ আঠাৰ সহায়ত এইটো ভালদৰে ফিক্স কৰি দিব, যাতে ওলাই নাযায় সহজতে। এয়া চাওক, মোৰ ঢোলবিৰি ছেটটো ৰেডি হৈ গ'ল অতি সহজ পদ্ধতিৰে। যদি আপোনালোকেও মোৰ ভিডিঅ' চাই বনায় তেতিয়াহ'লে মোক ইনষ্টা বা ফেচবুকত টেগ কৰিব পাৰে বা মেনশ্যনো কৰিব পাৰে। তেতিয়া মোৰো ভাল লাগিব যে মোৰ ভিডিঅ'ৰ পৰা আপোনালোকে কিবা অলপ শিকিব পাৰিছে বুলি। তেতিয়াহ'লে আজিলৈ বাই। আকৌ এনেকুৱা ধুনীয়া গহনাৰ সৈতে সোনকালে লগ পাম। শেষত ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব নাপাহৰিব। Thank you for watching my video.